আজি আমি বুজিম ক্যাপিটাল আইটেম আমি যেতিয়া আইটেম বুলি কওঁ তাত সাধাৰণতে দুই ধৰণৰ আইটেম থাকে এটা হৈছে ক্যাপিটাল আইটেম এটা হৈছে ৰেভিনিউ আইটেম ফাৰ্ষ্টে আজি আমি বুজিম যে ক্যাপিটাল আইটেম কাক বোলে ক্যাপিটাল আইটেম বুলি ক'লে তাৰ ভিতৰত দুই ধৰণৰ বস্তু পৰে এটা হৈছে ক্যাপিটাল ইনকাম এটা হৈছে ক্যাপিটাল এক্সপেন্ডিচাৰ্স আমি যেতিয়া ক্যাপিটাল শব্দটো উচ্চাৰণ কৰো তাত আমি এটা কথা সম্পূৰ্ণ স্পষ্ট হ'ব লাগিব যে ক্যাপিটাল বুলি কোৱা লগে লগে ই সদায় লং টাৰ্ম দীৰ্ঘকালীন সময়ক বুজায় সো ক্যাপিটাল ইনকাম বুলি ক'লে আমি কি বুজিম প্ৰথম আহিব ক্যাপিটাল ইনকাম সেল অফ ফিক্সড এসেট আমি যদি ব্যৱসায়ৰ কোনোবা স্থায়ী সম্পত্তি বিক্ৰী কৰো হি ক্যাপিটাল ইনকামৰ ভিতৰত পাই পৰিব আমি যদি সেল অফ ইনভেষ্টমেন্ট যদি আমি কেনেবাকে ব্যৱসায়ৰ বিনিয়োগ বা ইনভেষ্টমেন্ট বিক্ৰী কৰো তেনেহলে হি ক্যাপিটাল ইনকামৰ ভিতৰত পৰিব সেল অফ শেয়াৰ্স ডিবেঞ্চাৰ যদি আমি কেনেবাকৈ বিক্ৰী কৰো তাৰ পৰা যেটো ইনকাম জেনাৰেট হ'ব হেতু হ'ব ক্যাপিটাল ইনকাম মনত ৰাখিব লগা কথা যে এনে ইনকাম বিলাকৰ পৰিমাণ যথেষ্ট বেছি হয় ইন কম্পেৰিজন টু ৰেভিনিউ ইনকাম খালি এই যিবিলাক আমাৰ ইনকাম ক্যাপিটাল ইনকাম বিলাক এটা ব্যৱসায়ৰ দৈনন্দিন কাৰ্যকালত ডে বাই ডে জেনাৰেট হোৱা ইনকাম নহয় ই ইৰেগুলাৰ ইনকামৰ ভিতৰত পৰে সম্পূৰ্ণ এক প্ৰকাৰৰ অনিয়মীয়া ধৰণৰ আয় যেটো আমাৰ বছৰেকৰ মূৰত এবাৰ হয় হয়তো দুবছৰ মূৰত এবাৰ হয় বা বছৰেকত খুব দুই তিনিবাৰ খুব কম সময়ৰ বাবে হয় এতিয়া আমি আহো ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি ক'লে আমি কি বুজো প্ৰথম যদি কেনেবাকে ব্যৱসায়টোৱে ফিক্সড এসেট ক্ৰয় কৰে দ্বিতীয় পাৰচেজ অফ ইনভেষ্টমেন্ট যদি ব্যৱসায়টোৱে কোনোবা জায়গাত ইনভেষ্টমেন্ট কৰে হে খৰচাটোক আমি ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কম যদি ব্যৱসায়টোৱে বেলেগ কোম্পানীত শেয়াৰ বা ডিবেঞ্চাৰ ক্ৰয় কৰে সো এই বিলাক খৰচাক আমি কি বুলি কম ক্যাপিটাল এক্সপেন্ডিচাৰ ক্যাপিটাল ইনকাম আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ এই দুই বিধক মিলাই ক্যাপিটাল আইটেম হৈছে অৰ্থাৎ ক্যাপিটাল আইটেমৰ দুটা ভাগ ক্যাপিটাল ইনকাম ক্যাপিটাল এক্সপেন্ডিচাৰ্স আৰু ক্যাপিটাল এক্সপেন্ডিচাৰৰ ক্ষেত্ৰতো আমাৰ এটা কথা খুবেই গুৰুত্বপূৰ্ণ যেটো আমি সকলোৱে মনত ৰখা উচিত যে এনে খৰচাৰ পৰিমাণ যথেষ্ট বেছি কম খৰচা নহয় ই এক বৃহৎ সংখ্যক ধনৰ প্ৰয়োজন হয় এনেবিলাক খৰচা বহন কৰিবৰ কাৰণে দ্বিতীয় এনে খৰচাবিলাক ৰেগুলাৰ খৰচা নহয় নিয়মীয়া খৰচাৰ ভিতৰত নপৰে বছৰেকৰ মূৰত এবাৰ দুবাৰ বা কিবা বছৰৰ মূৰত এবাৰ হয় আৰু যেতিয়া হয় ইয়াৰ পৰিমাণ বেছি হয় উদাহৰণস্বৰূপে আমি এটা সৰু এক্সাম্পল ল'ব পাৰো আমাৰ ঘৰখনত ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি ক'লে কি বুলি কম আমি যদি এটা টিভি কিনো এটা ফ্ৰিজ কিনো এখন গাড়ী কিনো নতুনকৈ মাটি এডোখৰ কিনো তেনেহলে আমি এটা ক্যাপিটাল এক্সপেন্ডিচাৰ বুলি কম কাৰণ কেলে এই টিভিটো কিনা ক্ষেত্ৰতে হওক গাড়ীখন বা মাটি টুকুৰা কিনা ক্ষেত্ৰতে হওক আমাক এক বৃহৎ সংখ্যক পুঁজি প্ৰয়োজন হয় আৰু এটো আমি বহু বছৰৰ মূৰত এবাৰ কৰো সো দ্যাট ইজ এ বেষ্ট এক্সাম্পল এটো আমাৰ বুজিবলৈ সকলোতকৈ সহজ ক্যাপিটাল এক্সপেন্ডিচাৰ আকৌ যদি ক্যাপিটাল ইনকামৰ কথা বুজো যদি আমাৰ ঘৰত পুৰণা গাড়ী এখন আছে মই তাক বিক্ৰী কৰি দিছো যদি মোৰ এটা পুৰণা ফ্ৰিজ বা টিভি আছে তাক মই বিক্ৰী কৰি দিছো তাৰ পৰা মোৰ যেটো আই জেনাৰেট হৈছে হেতু হ'ব ক্যাপিটাল ইনকাম সো ইয়াতো আমি দেখিলো যে আমি যদি পুৰণা ফ্ৰিজ বা পুৰণা গাড়ী এখন বিক্ৰী কৰো এটো সদায়তো আমি বিক্ৰী নকৰো বহু বছৰৰ মূৰত এবাৰ বিক্ৰী কৰিম সো এই দুইটা ক্যাপিটাল ইনকাম হওক ক্যাপিটাল এক্সপেন্ডিচাৰ হওক এই দুইটা হৈছে ইৰেগুলাৰ অনিয়মীয়া তাক আমি কওঁ নন ৰেকাৰিং এটো ক্যাপিটাল ইনকামক আৰু এটা নাম আছে নন ৰেকাৰিং ইনকাম আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ আৰু এটা নাম আছে নন ৰেকাৰিং এক্সপেন্ডিচাৰ্স